আমি কেঁচা হালধি চাটনি খাই বোলে মই কোনোদিন খাই পোৱা নাই আজি খাম এয়া বমাই আমাৰ কেঁচা হালধি এইফালে চাওকচোন মুখখন দেখাই দিওঁ চিনি পাব নহয় নগাঁও মানুহে এইফালে বাই ভনী এয়া বাইদেউ এয়া হৈ গ'ল ভণ্টি আৰু এয়া হৈ গ'ল কেঁচা হালধি নহৰু আদা জলকীয়া একদম বোলে চাটনি খালে বহুত ধুনীয়া লাগে এইফালে তামোলৰ বটা চপাই দিছোঁ মই ইচ্ছামত খাই লওক ভাত বনাই আছোঁ আজি ভাত খুৱাওঁ বুলি মৰমতে মাতিছোঁ একদম বনাই আছোঁ মই আপোনালোকক দেখাম এতিয়া চাটনি বনাবৰ কাৰণে ৰেডি কৰি আছোঁ আপোনালোকে খাই পাইছেনে জনাব দেই কেঁচা হালধি চাটনি মই কিন্তু কেতিয়াও খাই পোৱা নাই আজি ফাৰ্ষ্ট টাইম খাম কেনেকুৱা লাগে খালেহে মই নাম্বাৰ দিম আৰু বোমাৰ কাৰণে কিমান নম্বৰ পায় মই নাজানো খালেহে গম পাম মণিপুৰৰ পৰা আনাইছে কি কয় নহয় সেইটো চেপা মাছ বুলি কয় আমাৰ অসমীয়াত তাকে আজি মণিপুৰৰ পৰা আনা মাছটো দিমনে মাছটো দিলে ভাল লাগিবনে অঁ কেনেকুৱা মাছ দিব এয়া কেঁচা হালধি মাছটো মই দেখাম ৰ'ব আজি একদম হালধি চাটনি খাম আৰু আপোনালোকে খাই পাইছেনে জনাব দেই মই বনাবলৈ ৰেডি কৰি আছে এয়া বমাই কাটি কুটি দিছে মই পিচিম তাৰপিছত খাই জনাম আপোনালোকক আৰু পেকেটটো দেখাই আছোঁ ৰ'ব এইটো মাছৰ পেকেট দেখিছে এইটো হৈ গ'ল ইম্ফলৰ মানে মণিপুৰৰ মাছ এনেকৈ পেকেটিং পায় একদম ধুনীয়া ইয়াত গোন্ধও ধুনীয়া আছে বহুতে বেয়া পায় আমি কিন্তু ভাল পাওঁ চেপা মাছ বুলি কয় বহুতে কি বুলি কয় ইয়াতে নাফলাম বুলি কয় ডিমাচা ভাষাত আমাৰ মিষ্টাৰহঁতৰ মানুহে কয় কি নাফলাম আমি কওঁ চেপা মাছ সেইটোৰ লগত আজি একদম এয়া হালধি দেখিছে নহয় ৰেডি হৈ আছে আজি আৰু খোৱা যাব আৰু হালধি চাটনি কেনেকুৱা লাগে নাজানো আৰু দেই দেখোঁতেতো খুব ধুনীয়া লাগিছে খাই বা কেনেকুৱা লাগে জনাওঁ আপোনালোকক এতিয়া ধুনীয়াকৈ তেল আৰু মাছৰ তেল আৰু হৈ গ'ল নৰসিংহ পাত বিলাহী আলু এটা বনাই পেলাই ৰেডি কৰি দিলোঁ মই নহৰু মছলা দিছোঁ এতিয়া আজি এয়া আমাৰ বমাহঁতে অকণমান পাৰ্টি কৰিব বোলে তাকে অকণমান পাৰ্টিৰ কাৰণে মই ৰেডি কৰি দিছোঁ খাবলৈ এয়া দুইগৰাকী বহি লৈছে আজি পাৰ্টি খাব বোলে মোৰ ঘৰত পাৰ্টিটো আৰু লোকেল পানী আপোনালোকে চিনি নাপাব পাৰে চবে মই দেখাই আছোঁ ৰ'ব এয়া মই দিছোঁ আৰু লোকেল পানী দেই এইটো খালে বোলে টোপনি আহে বোলে নহ'লে বোলে টোপনি নাহে সেইকাৰণে আৰু টোপনি অহা ঔষধটো দি দিছোঁ মই এয়া এতিয়া খাবলৈ টোপনি যাব এতিয়া খাই পেলাই শুব আৰু মোৰ ঘৰতে কাইলৈ ৰাতিপুৱালৈ গুচি যাব ন বাবা হয় এয়া কাইলৈ ৰাতিপুৱালৈ যাব এতিয়া শুব বোলে গতিকে এয়া দিছোঁ আৰু খাবলৈ আগবঢ়াই এতিয়া খাব পাৰে অঁ কৃষ্ণ প্ৰভু বোলে মাছ এক পিচ ভগাই দিম দুইজনীকে দেই নহয় ভাতৰ লগত অঁ খাওক দিয়ক একো নহয় অঁ মোৰ ঘৰতে আছে সেইবিলাক ঔষধ দেই কিন্তু মাছ এক পিচো দি দিছোঁ দিয়ক খাওক ভগাই লওক দেই দুইজনীয়ে ভাতৰ লগত খাবলৈ ৰাখিছোঁ